মা এই অলপ চাহ দিয়া চাহকে খাই লওঁ বোৱাৰী সৰু বোৱাৰী উঠিলে নে নাই উঠিল তাইক মই যোৱা ৰাতিৰ বাচনখিনি ধুব দিছো তাই ধুই আছে ভালে কৰিলা তাইক ধুব দিলা বোৱাৰী তোমাৰ মায়ে মানে মোৰ বিয়া নিয়ে মোলে দি পঠিয়া চাদৰ মেখেলাযোৰ ইমান ধুনীয়া পিন্ধি যে ইমান ভাল লাগে বৰ দামী চাগনে বোৱাৰী মা দামীয়ে 20,000 লৈছিল মই বিয়াৰ আগতে আমাৰ ইয়াক ভাল পাই থাকোতে আপোনালে বুলি কিনি থৈছিলো আপোনাৰ পছন্দ হৈছে নে মা পছন্দ হৈছে দে বোৱাৰী কিয় নহব থেংক ইউ দে বোৱাৰী ওয়েলকাম মা বাৰু আপুনি বহক দেই মোৰ ডাঙৰ বোৱাৰীজনী ইমান ভাল ডাঙৰ বোৱাৰীৰ ঘৰৰ মানুহবোৰ যে ইমান ভাল বিয়াত যি যি বিচাৰিছিলো চব দিছে নিদিবনে কিয় মোৰ ল'ৰাই চাকৰি কৰে আকৌ পিছে সৰু বোৱাৰীৰ ঘৰৰ পেলাহে একো নিদিলে সৰু ল'ৰাই একোৱে কৰিব নোৱাৰিল এনে বেকাৰ লোকৰ কোম্পানী চাকৰ খাটি আছেগে ঐ হেপী ইমান দেৰি লাগে নে বাচনখিনি ধুওঁতে সোনকালে ধু মই ভাত বনাওগে বাইদেউ ইমানখিনি বাচন মই অকলে ধুই ভাগলে লাগি গৈছে আপুনি কেইটামান ধুই দিয়ক ধু অকলে ধু মই ধুবলে নাই এইবোৰ যোৱাকালি দেখোন 1 জানুৱাৰী খানা খাওঁতে চব কাম অকলে কৰি আছিলি উস্তাদি মাৰি মাৰি মানুহৰ আগত এতিয়াহলে বাচনখিনি ধুব নোৱাৰা হৈছ হ'ব বাইদেউ মই বাচনখিনি ধুই আছো আপুনি ভাত বনাবলৈ চাউলখিনি ধুই দিয়ক চাউলখিনিকো ধুই দিবি চব্জিও কাটি দিবি চব যোগাৰ কৰি দিবি মই অকল বনামহে সোনকালে ধু মা শাহু মা ক'ত আছে আপুনি এইফালে আহক আছো বোৱাৰী ক'ত গৈছিলে আজি ইমান দিনৰ দিনটো ঘৰত নাই যে ক'ত গৈছিলো বাদ দিয়ক কি আনিছো সেইটো চাওক বোৱাৰী এযোৰ দেখোন সোণৰ চেন হয় শাহু মা এযোৰ মায়ে কিনি দিছে মাহঁত বোলে পিকনিক যাব কাপোৰ কিনিবলৈ লগ ধৰিছিলে মোক বজাৰলৈ গৈছিলো মাৰ লগত ইমান ধুনীয়া ভাল লাগিছে জীৱনত কেতিয়াও সোণ দেখিয়ে পোৱা নাছিলো হয়নে মা কৰবাত গলে আপুনি পিন্ধি যাব পাৰিব মইতো এনেও পিন্ধিমে বাৰু আপুনি পিন্ধি যাব দেই হ'ব বোৱাৰী যোৱা এতিয়া ভালকে থৈ দিবাগৈ মা আপোনাৰ চাহ খাবলৈ বিচাৰি আছিলো বলক চাহ খাব এতিয়া নাখাওঁ মই চাহ চোৱাচোন ডাঙৰ বোৱাৰীয়ে সোণৰ নেকলেচ আনিছে তাই নেচালে হ'ব ভাত আনিবি যা ডাঙৰ বোৱাৰীৰ ভোক লাগিছে চবৰ মাজনী তুমি ইয়াতহে বহি আছা মই এনেই ঘৰত বিচাৰি আছো ভাত খালা নে তুমি খালো মা সৰু বৌয়ে বাঢ়ি দিছিল এদিন ছুটি লৈছা মইনা 2 দিন ছুটি লৈছো মা অহাকালিৰ পৰা যাম আৰু মা সৰু দাদানো ক'ত আছেগে মোক যে কলে কৰা নাই সি নকবি আৰু কাম নোহোৱাটো ক'বাত চাকৰ খাটি আছেগে চাগৈ চাকৰি তাকৰিটো নাপালে লোকৰ গোলামী নকৰিলেতো তাৰ উপায় নাই সৰু বোৱাৰীজনীও যে কি কম আৰু সিহঁতৰ ঘৰৰ মানুহবোৰো ভাল নহয় মা ডাঙৰ দাদাৰ ট্ৰান্সফাৰনো ক'ত হ'ল গুৱাহাটীত তাতে আছেগৈ 1 জানুৱাৰীত আহিলে হয় ছুটিয়ে নাপালে হেনো তুমি কি কল চল নকৰা নেকি ককাৰ হিনৰ খবৰ ল'বা আকৌ নাই কৰা মা মই সময়ে নাপাওঁ ইমান কাষ্টমাৰ হয় পাৰ্লাৰত কাৰো খবৰ ল'ব মোৰ সময়ে নহয় আজি যে বহুতে কল কৰি আছে মই যোৱা নাই যে অহাকালিৰ পৰাহে যাম আৰু ছুটি লোৱা নহব আৰু মোৰ ওপৰতে সবাই ভৰসা কৰে মই ভালকে কামবিলাক কৰি দিওঁ যে সেইটো কাৰণে বাইদেউ মোকে বিচাৰি থাকে মই কালিৰ পৰা যামেই আৰু তোমাৰ ডাঙৰ বৌয়েৰে সোণৰ নেকলেচ এযোৰ আনিছে গম পোৱা নে নাই গম পাও মা যোৱাকালি দেখুৱাইছিল বৌয়ে বোৱাৰীৰ মাকে কিনি দিছে হেনো সেইদিনা লৈ আহিয়ে মোক কৈছে আপুনিও পিন্ধিব দেই মই বোলো আচৰিত আৰু দেই বেলেগ বোৱাৰী হলে চবকে নিদিলে হয় মোক পিন্ধিব দিছে হয় নেকি মা ভালেই কৰিছে দিয়া বাৰু মা মোৰ লগৰ এজনীয়ে মাতি আছে সিহঁতৰ ঘৰত নগলে বেয়া পাব মই তাতে গৈ আহোঁগে বাৰু যোৱা ডাঙৰ বোৱাৰী তুমি ইয়াতে ওলাইছা জলদি কৰা দেৰি হৈছে ৰ'ব মা আৰু অলপ সময়
বলক মা আমি গৈ থাকো নহলে দেৰি হ'ব লোৱা তোমাৰ পাছটো মা ডাঙৰ বাইদেউ আপোনালোকে ক'ত যায় আমি কাপোৰ কিনিব যাওঁ তই ভাত বনাই থবি দেই আমি বজাৰৰ পৰা আহি যদি ভাত খাব নাপাওঁ তেনেহলে চাবি কিন্তু আপোনালোকে যদি বজাৰত যায় মোক ৰঙা ফুটৰ পেকেট এটা আনি দিবচোন ৰ'ব মই পইচা আনোগৈ থ আমি আনিব নোৱাৰো তোৰ কাম নহয় গিটাৰক আনিব দিবি মই কি কৈছো শুনিছা নাই ভাত চব্জি বনাই থবি হ'ব মই বনাই থম বলক মা আমি গৈ থাকো নহলে দেৰি হ'ব ডাঙৰ বাইদেউ আৰু মায়ে মোৰ লগত কিয় এনেকুৱা কৰে ঘৰৰ চব কাম ময়ে কৰো কিন্তু মায়ে ডাঙৰ বাইদেউকহে বেছি মৰম কৰে মোকনো সিহঁতে কিয় বেয়া পায় মইনো সিহঁতক কি কৰিলো মই দেখোন চব কাম কৰো যি কৰিব দিয়ে তাকে কৰো কিন্তু সিহঁতে মোক কিয় বেয়া পায় আজি মা দেউতাকহে বহুত মনত পৰিছে কল কৰিবলৈ মোৰ হাতত ফোনো নাই কেতিয়াবা সময় পালে ঘৰলৈ যাবহে লাগিব বিয়াৰ আগত যে মোৰ জীৱনটো ইমান ভাল আছিল এতিয়া যে কি হৈ গ'ল মোৰ জীৱনটো অ' বোৱাৰী মোৰ হাতৰ হ'লে টকাও নাই দেই মা আপুনি চিন্তা নকৰিব যি লয় মোক ক'ব মই দিম পইচা আপুনি যি লৈ ল'ব হ'ব বোৱাৰী তুমি বুলিহে মোক বজাৰ কৰিবলৈ আহিছা সৰুজনীয়েতো ইযোৰ চাদৰ মেখেলাকে পিন্ধি থাকে কাৰণো কৰ ক্ষমতা আছে মোক চাদৰ মেখেলা দিবলৈ তাকেহে বোলো ভাইটি মানে মোৰ দেৱৰৰ কথা কৈছো সি টকা নপঠিয়াই চাগে শুনিছেনে মা আমি দুইজনী একে কলেজতে পঢ়া আছিলো নহয় হেপী আৰু মই দেউতাকে বৰ ধনী কিন্তু দেই সদায় বেলেগ বেলেগ গাড়ীত কলেজত থবলৈ আহিছিল দেখিছো সিহঁতক আৰু কমটি ধুনী নহয় এজনীয়ে ছোৱালী বিয়াত আকৌ একোৱে নিদিলে চফা পালেং গডৰেজ এইবোৰহে দিছে আৰু তাৰ বাহিৰে একোৱেই দিয়া নাই এইবোৰনো কি আৰু আজি আনিলে কালি বেয়া হ'ব সোণটোহে মেইন দিব লাগিছিল গহনা পাতি অলপ কিন্তু নিদিলে নহয় কিবাকে যদি সিহঁতৰ ঘৰৰ পৰা গহনা পাতি অলপ ল'ব পাৰিলো হয় মোৰ মনটো শান্তি লাগিলে হয় হয় নেকি মা মোৰ তাত এটা বুদ্ধি আছে সিহঁতৰ ঘৰৰ পৰা গহনা পাতি অনা কৰিবলৈ হয়নে বোৱাৰী কোৱাচোন কোৱা বলক মা